Hello guys, welcome to my first mini vlog. Finally আমি আজি আহি পালোহি হুদুবিল। তো হুদুবিল কোনে কোনে গৈছে বাৰু আমাৰ ঘৰৰ ওচৰতে থকা কিন্তু আহিমকৈ অহা নহয়। তো এখন অপেনিং কৰা বেছি দিন হোৱা নাই। আজি 1-2 উইকছ মান এনেকা হৈছে। তো ভাবিলো গৈ আহোঁগে ফাৰ্ষ্টতে। সেইটো দেখিছেনে দিল দৌৰি দৌৰি গৈছো পিছে দেই। পিছেতো মোৰ দিল নহয় হুদুবিলৰহে দিল। তো ডেকৰেশ্যনখিনি চাবলৈ ৰাতি আহিলো। যিহেতু ইভিনিং টাইমত চাহ একাপৰ প্ৰয়োজন হয় দিয়কচোন, ভাবিলোঁ আমি হুদুবিলতে আজি চাহৰ জুতি লওঁগে। পেট পূজাটো আগত ন। তো এইফালে চিকেন পকৰা আৰু চাহ অৰ্ডাৰ দিলোঁ। মোৰ আকৌ নতুনকৈ চাহৰ হেবিট হ'ব ধৰিছে দেই। আগতে মোৰ ইমান প্ৰিয় নাছিলে চাহ, কিন্তু এতিয়া ইভিনিং টাইমত গাখীৰ চাহকণ খুবেই প্ৰিয় হৈ পৰিছে। তো চাওকচোন পিট পিতাব খাই বৈ পিট পিতাব লাগি গ'লোঁ। তো মালিকে দেখিলেহে খেদাব, যিহে দৌৰি দৌৰি ভিডিঅ' বনালোঁ। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট মিনি ব্লগত লগ পাম। বাই বাই।